আজি আমাৰ বিটাৰ আক্ৰাসুৰ কাৰ্যনিৰ্বাহক সভা আছিল আৰু বিটাৰ আক্ৰাসুৰ আজি মানে আমাৰ শপত গ্ৰহণ কাৰ্যসূচী আছিলে আমাৰ কমিটিখন গঠন হোৱাৰ পিছত আৰু আমাৰ এই 514তম চিলাৰে দিৱসত যে 200 জনী ছোৱালীয়ে নাচিছিলে তেওঁলোকক আজি আমি মানপত্ৰ প্ৰদান কৰিছোঁ। মানপত্ৰ প্ৰদান কাৰ্যসূচীত আমি আমাৰ কোচ ৰাজবংশী সাহিত্য সভাৰ বিষয়ববীয়াক আমন্ত্ৰণ কৰিছোঁ আৰু বিটাৰ আক্ৰাসুৰ সমূহ বিষয়ববীয়াক আমন্ত্ৰণ কৰিছোঁ আৰু এই কাৰ্যসূচী আজি আমি মানে উদযাপন কৰিলোঁ। সমাগত লোকসভা নিৰ্বাচন লোকসভাৰ স্থিতি কি ধৰণৰ হ'ব? হয়, যেহেতু আমি সমাগত লোকসভা ইলেকশ্যন আৰু বিটাৰত থকা কোচ ৰাজবংশীসকলে যেহেতু আমি এটা 6 শিডিউলৰ ব্যৱস্থাত আছোঁ, তো বিটাৰত থকা কোচ ৰাজবংশীসকলে আমি বিভিন্ন দিশত পিছপৰা হৈ আছোঁ। আমাৰ চাকৰি বাকৰিৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক অধিকাৰৰ পৰা আৰম্ভ কৰি আমাৰ জনজাতিকৰণ ইস্যু আছে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ। তো যি প্ৰাৰ্থীয়ে বা যি দলে কোচ ৰাজবংশী জনগোষ্ঠীটোক প্ৰতাৰণা আৰু প্ৰবঞ্চনা নকৰিব, আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিব লাগিব আৰু কোচ ৰাজবংশীসকলৰ যি দীৰ্ঘদিনীয়া সমস্যা আছে জনজাতিকৰণ আৰু পৃথক কমতা পূৰণ সমস্যাটো সমাধানৰ কাৰণে যি প্ৰাৰ্থী যি মানে দলে আমাক মানে প্ৰতিশ্ৰুতি দিব বা আমাৰ সমস্যাটো আগুৱাই লৈ যাব, কোচ ৰাজবংশী জনগোষ্ঠীৰ বিটিআৰত থকা বিভিন্ন সমস্যাক লৈ যিজন মানে যি প্ৰাৰ্থীয়ে আগবাঢ়ি লৈ যাব, আমি তেওঁ প্ৰাৰ্থীকে আমি সমৰ্থন কৰিম বুলি আমি আজিৰ কাৰ্যনিৰ্বাহক সভাত আমি আজি আলোচনা বিলোচনা কৰিছোঁ। হয়, আজি আমি কাৰ্যসূচী মৰ্মে বিটাৰ আক্ৰাসু আমি সাংগঠনিক দিশত বিটাৰ আক্ৰাসু আমি 4খন জিলাত আমি জিলাসমূহ ভালকৈ আমি গঠন কৰিম, আঞ্চলিক আমি গাঁৱে গাঁৱে সোমাম। আমাৰ যি কোচ ৰাজবংশী জনগোষ্ঠীৰ উদ্যোগিত অঞ্চল আছে, আমাৰ কোচ ৰাজবংশী জনগোষ্ঠী বিভিন্ন দিশত আজি আমি পিছপৰা। আজি চাওক, আমাৰ কোচ ৰাজবংশী ছাত্ৰ ছাত্ৰী যিসকল আছে আজি ভালকৈ স্কলাৰশ্বিপ নাপায়, ভালকৈ কিতাপ পঢ়িব মানে কিতাপ নাপায়, মানে ভালকৈ এডমিশ্যন নাপায়, পঢ়া শুনা কৰাৰ কাৰণে চান্স নাপায়, কোনো ৰকম 8 পাছ 9 পাছ কৰি বাহিৰৰ জগতত যাই কাম কৰিব লগা হয়। তো তেনেকুৱা ধৰণৰ আমাৰ কোচ ৰাজবংশীসকলৰ ছাত্ৰ ছাত্ৰীকে ধৰি বিভিন্ন ধৰণৰ আমাৰ সমস্যা আছে আৰু আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীটো কিন্তু এটা কৃষিজীৱী ৰাজ। কৃষিজীৱী হ'লে আমাৰ কোচ ৰাজবংশী চৰকাৰী যিবিলাক আমাৰ আঁচনি আছে কৃষিজীৱী হোৱাৰ কাৰণে বা খেতি কৰাৰ কাৰণে আমাৰ কোচ ৰাজবংশীসকলে যিটো চৰকাৰী সা সুবিধা পাব লাগে, ট্ৰেক্টৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ কিছুমান কৃষকসকলে যদি সুবিধা পায়, নিশ্চয় আমাৰ কোচ ৰাজবংশীসকলে ভাল খেতি কৰি আমাৰ আৰ্থিক দিশত আমাৰ কোচ ৰাজবংশীয়ে স্বাৱলম্বন হ'ব পাৰিব। তো আমাৰ বিটিআৰ অঞ্চলত চাকৰি বাকৰিৰ পৰা আৰম্ভ কৰি বিভিন্ন দিশত আমাৰ কোচ ৰাজবংশীসকলে বঞ্চিত হৈ আছে। তাৰ কাৰণে আমি বিটাৰ আক্ৰাসুৱে মাত মাতি যাম আৰু আমাৰ কোচ ৰাজবংশী উদ্যোগিত অঞ্চলত আমি গৈ কাম কৰিম যে আমাৰ কোচ ৰাজবংশী জাতিটো যাতে আমি এই বিটিআৰ অঞ্চলত জাতি হিচাপে তথা আমি এটা ইয়াৰ আমি খিলঞ্জীয়া জনগোষ্ঠী হিচাপে আমি যাতে মৰ্যাদা আকাৰে আমি জীয়াই থাকিব পাৰোঁ। বিটাৰ আক্ৰাসুক ধৰি কিন্তু আক্ৰাসু ইতিমধ্যে বিভিন্ন ভাগত বিভক্ত হৈছে, এইসকলক খুব বেছি কি ক'ব, কিবা আহ্বান জনাব নেকি? হয়, বিটাৰ আক্ৰাসু ভাগ হৈছে। আমি আজি চাওক বিটাৰ আক্ৰাসু কি কয় আমাৰ বিভিন্ন ভাগ হৈছে ওলাচাম আক্ৰাসু। আজি আমিও একচুৱেলি ইমান কিবা আক্ৰাসু নহয়। মোৰ আজি আক্ৰাসুৰ লগত জড়িত থকা 18 বছৰ হ'ল। তো আমি ওলাচাম আক্ৰাসুই নেতৃত্ব আমি মানে দিছিলোঁ। তো কথা হ'ল চাওক, এতিয়া বিটাৰ আক্ৰাসু আমি গঠন কৰিব লগা কিয় হ'ল? আজি বিটাৰ আক্ৰাসু আমি বিকল্প চিন্তা কৰিব লগা কিয় হ'ল? আজি চাওক, কোচ ৰাজবংশীসকলৰ যেনেকুৱা সমস্যা, আমাক আজি কমতাপুৰ গঠন হ'ল, কমতাপুৰ অট'নমাছ কাউন্সিল গঠন হ'ল, আমাৰ বিটিআৰত থকা কোচ ৰাজবংশীসকলক বঞ্চিত কৰা হ'ল। আৰু এটা কথা কৈ আছে যে কোচ ৰাজবংশীসকলৰ জনজাতিকৰণ হ'ব আনডিভাইডেড গোৱালপাৰাৰ ভিত্তিত। তথাপিতো কৈ আছে যে এক্সাষ্টিং ট্ৰাইবেলবিলাকৰ ক্ষতি নোহোৱাকৈ কোচ ৰাজবংশীসকলৰ জনজাতিকৰণ হ'ব। আজি চাওক, মেইন আক্ৰাসুৰ লক্ষ্য উদ্দেশ্যই হ'ল পৃথক কমতাপুৰ আৰু জনজাতিকৰণ। আজি এই দুটা উদ্দেশ্যৰ পৰাই আমি বিটিআৰত থকা কোচ ৰাজবংশীসকলে বাদ পৰি গ'লোঁ। তো তাৰ কাৰণে আমি চিন্তা কৰিলোঁ যে আমি বিটিআৰত থকা কোচ ৰাজবংশীসকলে আমি ইয়াত যিটো অৱস্থাত আছোঁ, যিটো আমাৰ মানে ৰাজনৈতিক হওক, শিক্ষা হওক, সামাজিক হওক, বিভিন্ন মানে দিশতে আমি কোচ ৰাজবংশীসকলে পিছপৰা হৈছোঁ। যে তাৰ কাৰণে আমি বিটাৰ আক্ৰাসুক গঠন কৰি বিটিআৰত থকা কোচ ৰাজবংশীসকলৰ কাৰণে মাত মাতি গৈ আছোঁ। আৰু আমি বিটাৰ আক্ৰাসুক মানে এটা কথা ক'ব বিচাৰিছোঁ বিটাৰ আক্ৰাসু হিচাপে, যে আমি কোনো মানে ওলাচাম আক্ৰাসুক আমি বিৰোধিতা কৰা নাই। তেওঁলোকে জনজাতিকৰণ
আৰু পৃথক কমতাপুৰৰ আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰক আমি বিটাৰ আক্ৰাসু হিচাপে তেওঁলোকৰ লগত যাই আমি অংশগ্ৰহণ কৰি আমি মানে প্ৰগ্ৰাম ছাকচেছফুল কৰিম তেওঁলোকৰ লগত আমাৰ কোনো মানে তেওঁলোকৰ ওপৰত বা কিবাৰ ওপৰত বিমত নাই আমি বিটাৰত থকা কোচ ৰাজবংশী সকলৰ কাৰণেহে আমি মানে বিটাৰ আক্ৰাসু গঠন কৰি মাতি আছোঁ এইখিনি হয় নতুন প্ৰজন্মক লৈ মই আগবঢ়াব বিচাৰিছোঁ এটা কথাই যে আমাৰ ভিতৰত থকা যিসকল নতুন উঠি অহা প্ৰজন্ম তেওঁলোকৰ নিজৰ এটা থিম থাকে নিজৰ এটা ৰোডমেপ থাকে সেই হিচাপে তেওঁলোকে আগবাঢ়ি যায় আৰু মই ভাবোঁ যে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ যিমান ছাত্ৰ ছাত্ৰী বা আমাৰ উঠি অহা নৱপ্ৰজন্ম আছে আমাৰ বিটাৰ আক্ৰাসুৰ লগত যোগাযোগ কৰক আমাৰ বিটাৰ আক্ৰাসুৰ লগত নেতৃত্বত আহক ভালকৈ কাম কৰক আমাৰ কোচ ৰাজবংশী সমাজখনত আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ মাজত কাম কৰিব লগা বহুত আছে তো আমাৰ বিটাৰ আক্ৰাসুত আহক আমাক কাম কৰক মই আহ্বান জনাম আপোনালোকৰ জৰিয়তে যাতে আমি বিটাৰত থকা কোচ ৰাজবংশীখিনি এটা জাতি বা খিলঞ্জীয়া জনগোষ্ঠী হিচাপে আমি যাতে ইয়াত জীয়াই থাকিব পাৰোঁ তো আহক নৱপ্ৰজন্মসকলক মই আহ্বান কৰিছোঁ गेलेनायखौ मोजां मोनग्रा एबा गावबा गावनि गथ'खौ पेन्सिल सिलाट मार्शल आर्ट्सनि गोख्रों गेलेगिरि खालामनो सानग्राफोरनि थाखाय मोजां खौरां चिरां जिल्लानि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननाया सोलिगासिनो नोंथांमोना नोंथांमोननि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्सनि एकाडेमियाव मुं थिसननो हागोन फोरोंनायनि जायगाया जाबाय सापागुरि लावज्रिपारा दगरपारा गेलेग्रा फोथार आरो बेरांगाव हास्रावबारि मख'जाथाव दि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमिनि सोलोंसाफ्रा गुबुन गुबुन जायगायाव गेलेहैनानै जाफुंसारदों नोंथांमोनाबो नोंथांनि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननानै पेन्सिल सिलाट मार्शल आर्ट्सनि आखा-फाखा गेलेगिरि खालामदो सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमि